আজি খুব দুখ লগা দিন, খুব দুখৰ বিষয়, খুব দুখৰ বিষয়। আজি আমাৰ জুবিন দা আমাৰ মাজত নাই। জুবিন দাক হেৰুৱাই আমি খুব মৰ্মাহত হৈছোঁ। এইখিনি সময়ত জুবিন দাৰ আমি বাসগৃহত উপস্থিত আছোঁ। ইয়াতে অগণন জুবিন দাৰ যিসকল ভালপোৱা মানুহসকল আছে তেওঁলোক আছে। আৰু এয়া চাওকচোন, সাগৰৰ দৰে জনসমুদ্ৰত পৰিণত হৈছে জুবিন দাৰ বাসগৃহসমূহ। আমি এইখিনি সময়ত কি ক'ম, খুব দুখ লাগিছে। ভাবিবই পৰা নাই যে জুবিন দা আমাৰ মাজত নাই। সকলোৱে ভাগি পৰিছে। বহুত দুখ লাগিছে, বহুত মানে সেয়া বুজাব নোৱাৰোঁ। জুবিন দাৰ আত্মাই শান্তি পাব। এনেকুৱা লাগিছে কিয় যে তালৈ গৈছিলে জুবিন দা যেন আকৌ ঘূৰি আহক। জুবিন দা নাই, সকলো যেন শেষ হ'ল, এনেকুৱা লাগিছে।